নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ এই ক্লাছটোলৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম অনুশীলনী 3.2 অনুশীলনী 3.2 প্ৰথম প্ৰশ্নটিয়ে কি কৈছে চোৱা তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। আমি লৈখিক পদ্ধতিৰে কিদৰে ৰৈখিক সমীকৰণৰ জোৰ সমাধান উলিয়াব পাৰি তাৰ বিষয়ে অলপ শিকিছিলো নহয় জানো। এতিয়া আমি প্ৰশ্নসমূহ সমাধান কৰিম। 1 নম্বৰ 1ত কি দিছে এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা। আমি অনুশীলনী 3.1ত কি কৰিছিলো প্ৰথমতে এই তথ্যখিনি কি কৰো বিজয়ভাৱে প্ৰদৰ্শন কৰো তাৰ পৰা কি কৰো আমি লৈখিকভাৱে উপস্থাপন কৰো। ইয়াতো তেনেকৈ কৰিম কিন্তু ইয়াত লৈখিকভাৱে উপস্থাপন কৰাৰ পাছত তাৰ সমাধানটো উলিয়াই ল'ম। আহাচোন তেন্তে আমি সমাধানটি কৰি লওঁ। চোৱা 1 নম্বৰটোত কি কৈছে এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উলিওৱা। এতিয়া আমি কি লিখি ল'ম ধৰা হ'ল আমি ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা চলকত ধৰি ল'ম। ধৰা হ'ল ছাত্ৰৰ সংখ্যা মানে অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যা দেই মই অকল ছাত্ৰৰ সংখ্যা বুলি লিখিছো তোমালোকে অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যা বুলি লিখিব পাৰা। ছাত্ৰৰ সংখ্যা x জন ছাত্ৰীৰ সংখ্যা কি হয় y জনী। আকৌ প্ৰশ্নমতে কি দিছে চোৱা প্ৰশ্নমতে এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। ছাত্ৰৰ সংখ্যা x আৰু ছাত্ৰীৰ সংখ্যা y আৰু মুঠ কিমান গৰাকী 10 গৰাকী মানে x + y কিমান 10 মানে ছাত্ৰ আৰু ছাত্ৰীৰ মুঠ সংখ্যা 10। আকৌ কি দিছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি মানে ছাত্ৰ যদি 7জন হয় ছাত্ৰীৰ সংখ্যা কিমান বেছি 4 বেছি ছাত্ৰীৰ সংখ্যা কিমান হ'ব 7 + 4 11 হ'ব। এয়া যদি x হয় ই কি হ'ব y হ'ব। কিন্তু ইয়াক আমি কি কৰিম x + 4 = y কিয় লিখিছো জানানে আমি যদি সমান চিন দিওঁ ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা দুইটা ফালে সমান হৈ থাকিব লাগিব। এতিয়া চোৱা ধৰি লৈছো x কিমান 7 y কিমান ধৰিছো আমি ছাত্ৰতকৈ 4 বেছি y ছাত্ৰতকৈ 4 বেছি ছাত্ৰ কিমান 7 আৰু 4 বেছি হলে 4 কিমান পালো 11। এইটো কিয় এনেকৈ পাতিলো সেই বুজাটো খুব জৰুৰী তোমালোকে খুব মন দি চোৱা মই যদি লিখিলো হয় x = y + কিমান 4 তেনেহলে কি হ'লতেন x টোতো আমি 7 ধৰি লৈছো y টো আকৌ 11 আছে মানে ছাত্ৰতকৈ 4 বেছিটো আছে 11 টোতো হ'লে 11 + 4 হলে কিমান হ'ব 15 হয় জানো। দুইটা সাইডে কিদৰে সমান হ'ব আমি সমান চিহ্নটো কিয় দিওঁ যাতে দুইটা পাৰ সমান হয় নহয় নে। সেইটো কাৰণে কি কৰিম আমি এইদৰে লিখিব নোৱাৰো আমি কেনেকৈ লিখিম দুইটা পাৰ সমান কৰিবলৈ হলে x ৰ লগত যদি আমি 4 এটা কৰো আৰু y লগত আমি যদি y কেফালে ৰাখিলো কি হ'ব x টো 7 পালো আৰু 4 কৰিলো এফালে কিমান পাই থৈছো 11 এতিয়া এফালেও 11 হ'ল আৰু এফালেও 11 হ'ল দুইটা সাইড সমান হ'ল বুজিছা। এই কথাটো খুব ভালকৈ বুজি ল'বা দেই। সেইটো কাৰণে আমি কি লিখিম x + 4 = y আৰু ইয়াক ভাঙি পেলাই এইদৰেও লিখিব পাৰো x - y = 4 ইয়াক দিয়া সমীকৰণ 1 ইয়াক দিয়া সমীকৰণ 2। এতিয়া লিখা এই সমীকৰণ দুযোৰ কি হ'ল বিজয়ভাৱে প্ৰদৰ্শন দেই তেকে সমীকৰণ 1 আৰু 2 নিৰ্ণেয় ৰৈখিক সমীকৰণৰ জোৰ। ৰৈখিক সমীকৰণৰ জোৰ এইদৰে লিখি দিবা। এতিয়া আহিম আমি কি সমাধানটো কিদৰে কৰিম ইয়াৰ আগত কিদৰে কৰিছিলো মনত আছেনে। এতিয়া আমি কৰিম সমাধানটো মই এইখিনি মোহাৰি দিছো এই সমীকৰণ দুটা প্ৰয়োজন হ'ব কাৰণে ৰাখি দিছো। 1 নম্বৰটোত আমি কি পাইছো চোৱা সমীকৰণ 1ত কি পাইছো x + y = 10 আমি লৈখিকভাৱে প্ৰদৰ্শন কৰিব হলে x আৰু y ৰ মানটো উলিয়াই ল'ব লাগিব। তাৰপৰা x = কি পাইছো 10 - y। এতিয়া x আৰু y মিনিমাম দুটা স্থানাংক উলিয়াই লোৱা দুটা পইণ্ট উলিয়াই লোৱা ই x ই y। আমি y ত যদি কি পাতো y ত যদি আমি 3 পাতো x কিমান পাম 10 ৰ পৰা 3 কৰিলে 7 পাম হ'ল। আমি যদি y ত যদি আমি 5 পাতো
তেতিয়া x কিমান পাম 10 ৰ পৰা 5 বিয়োগ কৰিলে আমি 5 পাম এতিয়া 2 নম্বৰটো পাতাচোন 2 নম্বৰটোত এইদৰে x আৰু y মান পাতা 2 নম্বৰটোত কি দিয়া আছে x minus y equal to 4 এতিয়া x equal to so ইয়াত মোৰ অলপ ভুল হ'ল y টো যদি এই ফালে যায় তেনেহলে ইয়াৰ আগত এটা মাইনাস থাকিব হয় না থাকি গল মোৰ মাইনাসটো দিবলে এতিয়া লিখা ইয়াত কিন্তু মাইনাসটো দি দিবা হ'ব x minus y minus 4 এতিয়া লিখা কি হ'ব y minus 4 এনেদৰে লিখিব পাৰো হয়নে ইয়া পাও দুটা বিন্দু উলিয়াই লোৱা x আৰু y যদি y ত আমি 6 পাতো x ত কিমান পাম 6 ৰ পৰা 4 বিয়োগ কৰিলে 2 পাম যদি y ত আমি 4 পাতো x কিমান পাম 4 ৰ পৰা 4 বিয়োগ কৰিলে আমি 0 পাম বুজি পাইছানে এতিয়া ইয়াক আমি গ্ৰাফত পাতি লম গ্ৰাফটো তোমালোকৰ গ্ৰাফ পেপাৰ লৈ লবা তেতিয়া কৰিব সহজ হ'ব চোৱা এইদৰে আমি গ্ৰাফটো পাতি লম আৰু ইয়াত তোমালোকৰ বাৰেপতি এটা কথাই কওঁ স্কেলটো লিখিবলৈ নাপাহৰিবা দেই স্কেল মানে কি বুজি পাইছানে 0 ৰ পৰা 1 লৈ আমি কিমান বৰ্গ সেন্টিমিটাৰ ধৰিছো x আৰু y অক্ষৰ কাৰণে এইদৰে পাতি লবা এতিয়া আমি বিন্দু কেটা পাতিম বিন্দু কেটা ধৰি লোৱা a বিন্দুটো আমি ধৰিছো 7 3 b ধৰিছো 5 5 আৰু ইয়াৰ কাৰণে p ধৰিছো কি 2 6 আৰু q ধৰিছো 0 4 এটা a বিন্দুটো প্ৰথম পাতিম a কিমান আছে 7,3 মানে x ত 7 y 3 x ত 7 y 3 এটো বিন্দু হ'ব আৰু ইয়াত x ত 5 y ত 5 5 5 a বিন্দুটো কি হয় a বিন্দু 7,3 b 5,5 আৰু এই বিন্দু কেটা আমি কি কৰিম এতিয়া আমি সংযোগ কৰিম বিন্দু দুটা ইয়াত কিন্তু খুব ধুনিয়াকৈ কোনকৈ কৰিব লাগিব দে কাৰণ ইয়াৰ আমি সমাধান উলিয়াম আমি বিন্দু উলিয়াব লাগিব গতিকে খুব ধুনিয়াকৈ কৰিবা আমি কি কৰিলো a আৰু b বিন্দু দুটা সংযোগ কৰি এটা ৰেখা আঁকি দিলো এই ৰেখাডালৰ নাম কি দিলো x + y = 10 এই ৰেখাডালৰ কাৰণে আছিল এই সমীকৰণটোৰ কাৰণে আছিল এতিয়া আমি কি কৰিম p q বিন্দু কেটা ইয়াত উপস্থাপন কৰিম p কি আছে 2,6 x ত 2 y 6 মানে এইখিনিতে হ'ব বুজিছানে ই আছে p 2,6 আৰু q কি আছে 0,4 x ত 0 y ত 4 এইখিনিত হ'ব ই কি হৈছে q 0,4 এতিয়া কি কৰিম p আৰু q সংযোগ কৰি ৰেখাডাল আমি অঙ্কন কৰিম আঁকি লোৱা এইদৰে আঁকি লোৱা আৰু এই সমীকৰণটো কি হয় x - y = -4 এই সমীকৰণটোৰ কাৰণে হয় এতিয়া p আৰু q বিন্দু সংযোগী ৰেখাডাল অঙ্কন কৰিলো ই প্ৰথম ৰেখাডালক ab ৰেখাডালক কি বিন্দুত কাটিছে m বিন্দুত কাটিছে বুলি ধৰি লম বুজি পাইছানে এতিয়া m বিন্দুৰ স্থানাংকটো লম m বিন্দুটো ক'ত হয় সো x ৰ কাৰণে এই 3 পুনত আছে y ৰ কাৰণে 7 পুনত আছে মানে কি হ'ব 3,7 আমাক যে সমাধান লাগে মানে এই m ৰ স্থানাংকটো লাগে কি দেখিলো সমীকৰণজোৰৰ দুইডাল ৰেখাই এটা বিন্দুত কটাকটি কৰিছে মানে সমীকৰণজোৰ ৰেখা দুডালে এনেদৰে এটা বিন্দুত কটাকটি কৰিছে মানে সমীকৰণজোৰ এটা মাত্ৰ সমাধান আছে অৰ্থাৎ এই সমীকৰণজোৰ সংগতজোৰ এই সমীকৰণজোৰ সমাধানটো কি 3,x মানে এই সমীকৰণজোৰত x ৰ মান কি হ'ব x ৰ মান পাম আমি 3 y ৰ মান কি পাম আমি 7 বুজিছা আমাক এই বিন্দুটো সঠিককৈ লাগিবৰ কাৰণে কি কৰিব লাগিব এই ৰেখাবোৰ আমি একদম পোনকৈ আঁকিব লাগিব অকমান বেকা হলে আমি সঠিক কিন্তু মানটো নাপাম এটা বুজি পাইছা ইমানখিনি লেকে এতিয়া তোমালোকে লিখি দিয়া যে ৰেখা দুডালে m 3,7 বিন্দুত কাটিছে বা কটাকটি কৰিছে লিখিবা সমীকৰণজোৰৰ সমাধানটো হ'ল দেখে সমীকৰণজোৰৰ সমাধান হ'ল সমাধান মানে কি m বিন্দুৰ স্থানাংকটো m বিন্দুত কি হয় x ৰ মান কি হয় x,3 y মানে 7
কি হৈছে সমীকৰণৰ সমাধান মানে x আৰু y ৰ মান মানে চলক দুটা মান কি পালো 3 আৰু 7 আৰু এটাই সমাধান থাকিব গতিকে ইয়াৰ সমাধান অকল এইটোৱে হ'ব বুজি পাইছনে আমি লৈখিকভাৱে উপস্থাপন কৰালৈকে আমি পাৰিলো হয় না আগতেও কৰিছো তাৰপৰা কি কৰিম যিটো বিন্দুত কটাকটি কৈছে ইয়াৰ 3.1 ইয়াৰ আকৌ 3.1 কি কৰিছিল আমি কটাকটি কৰাও পাইছিলো কিন্তু আমি ইয়াৰ কটাকটি কৰা বিন্দুটোৰ স্থানাংক লোৱা নাছিলো ইয়াত সেই স্থানাংকটো লৈছো মানে ইয়াৰ সমাধানটো পাইছো আৰু সমাধানটো কি হ'ব x ৰ মান 3 পালো আৰু y ৰ মান 7 পালো ইমানখিনিয়ে বুজি পাইছা সকলোৱে আমাক একৰ 2 নম্বৰটোত কি কৈছে চোৱা 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা 5ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল আৰু এটা পেনৰ দাম উলিয়াব লাগে এটা আমি কি কৰিম পেন্সিল আৰু পেনৰ দামটো আমি দুটা ভেৰিয়েবলছ বুলি ধৰি লম আৰু তাৰ পৰা আমি কি কৰিম সমীকৰণ দুটা উলিয়াই পেলাই সমাধান কৰিম একে ধৰণে কৰো আহা কি বুলি ধৰি লম পেন্সিলৰ দাম x আৰু পেনৰ দাম y বুলি ধৰা হ'ল লিখা ধৰা হ'ল এডাল পেন্সিলৰ দাম এডাল পেন্সিলৰ দাম x টকা আৰু এডাল নহয় এটা পেনৰ দাম কিমান y টকা বুলি আমি ধৰি লম এটা প্ৰশ্ন মতে কি দিছে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা এটাৰ দাম যদি x টকা এডালৰ দাম যদি x টকা হয় 5ডালৰ দাম কিমান হ'ব 5x মুঠ দাম কিমান 7x মানে 7টা পেনৰ 7y মানে 7টা পেনৰ দাম খুদিছে মুঠ দাম কিমান 50 টকা আকৌ কি কৈছে 7ডাল পেন্সিল আৰু 5টা পেন্সিল কেডাল 7ডাল মানে 7x + 5y কিমান কৈছে 46 টকা তো সমীকৰণ 1 দিয়া এটো সমীকৰণ 2 দিয়া এতিয়া এই সমীকৰণ 1 আৰু 2 কি হয় সমীকৰণ আৰু 2 হল নিৰ্ণয় ৰৈখিক সমীকৰণৰ জোৰ ৰৈখিক সমীকৰণৰ জোৰ বুজি পাইছে এইখিনিলৈকে তাৰপৰা আমি কি কৰিম x আৰু y ৰ কাৰণে দুটাকৈ বিন্দু উলিয়াই লম দুইটা সমীকৰণৰ কাৰণে তাৰপৰা আমি ৰৈখিকভাৱে উপস্থাপন কৰিম এতিয়া আমি কি কৰিম এই ৰৈখিক সমীকৰণ জোৰৰ প্ৰত্যেকটো সমীকৰণৰ পৰা দুটাকৈ বিন্দু উলিয়াই তাক গ্ৰাফত উপস্থাপন কৰিম আৰু তেতিয়া কি হ'ব আমি আগৰবাৰৰ দৰে আমাৰ সমাধানটো পাই যাম এতিয়া প্ৰথম সমীকৰণটোৰ পৰা প্ৰথমতে উলিয়াই লোৱা সমীকৰণটোত কি দিছে 5x + 7y = 50 হয় না এতিয়া আমি 5x = 50 - 7y আৰু x কি কৰিম 50 - 7y / 5 এতিয়া আমি x আৰু y বিন্দু দুটা উলিয়াই লোৱা x y চোৱা y যদি আমি শূন্য পাতো কি হৈ যাব 7 * 0 কিমান হ'ব 0 হ'ব তেতিয়া 50 থাকিব যাব 50 5 এৰে ডিভাইড কৰিলে কিমান পাম 10 পাম y 0 পাতিলে x কি পাম 10 আৰু y যদি আমি 5 পাতো কি হ'ব 50 - 5 * 7 35 কিমান হ'ব তেতিয়া 15 আৰু 15ক 5 এৰে যদি ডিভাইড কৰো কিমান পাম 3 ইয়াত যদি আমি 5 পাতো x কি পাম 3 এটা দ্বিতীয়টো কৰা দ্বিতীয়টো চোৱা দ্বিতীয় সমীকৰণটোত কি দিছে 7x + 5y = 46 ইয়াতো ঠিক একেদৰে আমি x ৰ মানটো উলিয়াই লম x ৰ মানটো কি হ'ব 46 - 5y = 7 এতিয়া x আৰু y বিন্দু দুটা উলিওৱা এতিয়া ইয়াত y মানটো পাতিম আমি যদি y মান 5 পাতো কি হ'ব 46 - 5 * 5 25 কিমান পাম 21 21ক যদি 7 এৰে ডিভাইড কৰো কি পাম 3 ইয়াত 3 হ'ব আৰু যদি y ত আমি -2 পাতো কি হ'ব 46 * 5 - 2 কিমান হ'ব 46 - +5 * 2 10 আৰু কিমান হ'ব 56 আৰু 56ক আমি 7 এৰে যদি ডিভাইড কৰো 8 পাম কিমান হ'ব ইয়াত আহিব -2 আৰু কি পাম 8 এতিয়া ইয়াৰ ক্ষেত্ৰত বিন্দুকিটা কি বুলি ধৰিম a 10,0 b 3,5 আৰু ইয়াৰ ক্ষেত্ৰত বিন্দু কি ধৰিম p 3,5 আৰু q ধৰিম 8 - 2 এতিয়া কি কৰিম মই বিন্দু কেইটা ওপৰত লিখি
লিখি ল'ম এই বিন্দুকেইটাক আমাক এতিয়া এই বিন্দুকেইটাৰহে প্ৰয়োজন নহয় জানো গতিকে ইয়াত ওপৰত লিখি ল'ম 10 এতিয়া চোৱা এই আমি পোৱা বিন্দুকেইটা মই ওপৰত লিখি লৈছোঁ যিহেতু বিন্দুকেইটাহে লাগে বাকীখিনি আমাক এতিয়া দৰকাৰ নাই আৰু এতিয়া মই গ্ৰাফটো আঁকিম এতিয়া চোৱা আমি গ্ৰাফটো এনেকৈ আঁকি ল'লোঁ আৰু ইয়াত এটা কথা কি নাপাহৰিবা প্ৰত্যেকবাৰেই মই কি কৰোঁ তোমালোকে স্কেলটো লিখিবলৈ নাপাহৰিবা দেই এতিয়া তোমালোকে এ বি পি কিউ এই বিন্দুকেইটা ইয়াত উপস্থাপন কৰা এই বিন্দুত কি আছে 10 0 মানে xত 10 yত 0 xত 10 গতিকে এইটো কি আহিব a 10 0 এতিয়া b আহিছে 3 5 xত 3 yত 5 3 এফালে 5 ইমান মানতে হ'ব এইটো কি হ'ব b 3 5 এতিয়া এই বিন্দু দুটা আমি সংযোগ কৰি দিম সংযোগ কৰা আৰু ইয়াত মই এটা কথাই কম তোমালোকে আজবোৰ খুব পোনকৈ পাৰিব লাগিব দেই আৰু এই ৰেখাডাল সমীকৰণটো কি আছিল বাৰু ইয়াৰ সমীকৰণটো তোমালোকে পাতি দিবা ইয়াৰ সমীকৰণ 1 আছিল হয়নে মই সমীকৰণটো যেহেতু মুহাই পেলালো ইয়াত মই সমীকৰণ 1 বুলি পাতি দিছো তোমালোকে সমীকৰণ 1 টো নামটো তোমালোকে পাতি দিবা এতিয়া আছে বিত কি আছিল মই মুহাই দিছো তোমালোকে নামটো পাতি দিবা এতিয়া পিত কি আছিল 3 5 পিত কি আছিল 3 5 এই বিন্দুটো আকৌ পিতে পৰিছে ই পিউ হ'ব কি হ'ব 3 5 হল আৰু কিউ কি আছে 8 - 2 xত 8 yত -2 এইখিনিতে হ'ব xত 8 yত মাইনাস মানে তললৈ আহিব এইখিনি কিউটো কি পাইছো 8 - 2 এতিয়া এই দুটা বিন্দু সংযোগ কৰা পিউ আৰু বি দুইটা একে নহয় নে গতিকে এই দুটা বিন্দু সংযোগ কৰা ই আছিল সমীকৰণ 1 আৰু ই কি হ'ব সমীকৰণ 2 তোমালোকে সমীকৰণ 2 টো পাতি দিবা দেই মই এনেকৈ লিখি দিছো এতিয়া কোনটো বিন্দুত কটাকটি কৰিছে এই পি বিন্দুটোতে কোনটো বিন্দুত কটাকটি কৰিলে এই পি বিন্দুটোতে কটাকটি কৰিলে হয়নে এতিয়া পি মানটো আমি কিয়ে পাই থৈছো 3 আৰু 5 পি অথবা বি একেটা বিন্দুতে কটাকটি কৰিলে আমি কি কৰিলো চা প্ৰথম এ আৰু বি এই বিন্দুকেইটা পাতি পেলাই ৰেখাডাল টানি দিলো মানে এ আৰু বি বিন্দু সংযোগী ৰেখাডাল আঁকি ললো তাৰপৰা পি আৰু কিউ বিন্দু পাতিলো আৰু সেই পি কিউ বিন্দু সংযোগী ৰেখাডাল আঁকিলো বি আৰু পি একেটা বিন্দুৱে হ'ল আৰু ইহেতি ৰেখা দুডালে এই বিন্দুতে বি অথবা পি বিন্দুতে কটাকটি কৰিলে এতিয়া আমি সমাধানটো কি পালো মানে বি অথবা পি বিন্দুতে আমাৰ কটাকটি কৰা বিন্দু যদি দুডাল খৰলৈকে এটা বিন্দুত কটাকটি কৰে সে কি হয় এটাই মাত্ৰ সমাধান থাকে সমাধান কেইটা থাকে মাত্ৰ এটাই থাকে হয় না এটা অদ্বিতীয় সমাধান এটা আমাৰ সমাধানটো কি হ'ব 3 5 মানে x = 3 y = 5 অথনিৰ দৰে তলত লিখি দিয়া ৰেখা দুডালে 3 5 বিন্দুটো কটাকটি কৰিলে কটি কৰিছে এতেকে সমীকৰণটোৰ সমাধান হ'ল মানে x = 3 y = 5 সকলে বুজি পাইছা নিশ্চয় ইয়াত একে প্ৰথমতে আমি বিজীয়ভাৱে সমীকৰণটো উলিয়াই লম তাৰ পৰা আমি কি কৰিম লৈখিকভাৱে উপস্থাপন কৰিম তাৰপা যদি কটাকটি কৰিছে কটাকটি কৰা বিন্দুটো স্থানাংকটো উলিয়াই লম একে প্ৰথমটোৱে দ্বিতীয়টোৱে কি কৰিছে কটাকটিয়ে কৰিছে এটা বিন্দুত হয়নে আজিৰ এই ভিডিঅ'টোত ইমানলৈকে আছিল আমি পুনৰ লগ হ'ম অন্য এটা ভিডিঅ'ত ধন্যবাদ